বাকী ঠিকে আছে আলু পিঁয়াজৰ হিচাপটো অলপ খেলি মেলি আছে ৰান্ধনী এজনক সুধিব লাগিব ৰান্ধনী কিয় মাতিব লাগে মই নাজানো নেকি কিবা তই জানা কিন্তু এটা কাম কৰো এইখন লৈ গৈ ঘৰৰ লগত আলোচনা কৰিব লাগিব ঘৰক ফোন এটা কৰ অ ছাৰ কি কৰি আছা নাই এনেই কথা পাতি আছিলো ছাৰ ভিতৰ কাম নাই আছে ছাৰ মই যামেই হেৰি ছাৰ মই ডিউটিলৈকে আহিছিলো কমলে মাতিছিল যাওঁ ছাৰ হ'ব তুমি হাঁহি থাকিব নালাগে ভিতৰ কাম আছে যোৱা ওকে স্যার নাযাওঁ নেকি হে একো নহয় ছাৰে গালি পাৰিব কিয় গালি পাৰিব আমি চুনা টকাই গালি পাৰিবলৈ ভাজেৰে বনাম আমি ইয়াতো দেখোঁ বনাব পাৰি হে ফটুৱা কথা কয় হে আপুনি কৃষ্ণক চিন্তি থানাত ভালকে বহি পেলাই বনাম চবেই যদি গম পাই যায় মনে মনেহে বনাম কৰিডত বহি বনাম বোলো ছাৰ যে গালি দিয়ে কিবা হয় আপুনি বাচ্চা নেকি এনি টাইম যে ভয় ভয় কৰি থাকে অলপ এটিটিউডটো ৰাখক ছাৰ কিবা এটা ভয় লাগে অ' এই এইডাল ভয় হ'লে কিন্তু লাইফত বিয়া পাতিবলৈ ছোৱালী নাপায় ছোৱালীয়ে ভয়াটো মানুহ বেয়া পায় আপোনালৈ বিয়া হৈ পেলাই কি চিকিউৰ ফিল কৰিব চিকিউৰিটি গাৰ্ডৰ ঘৈণীয়েকে চিকিউৰিটি নাপালে কাৰ পৰা পাব লিখি দিম মই লিখি দিম কোবা কোবনি পাছদিনাখন যদি ছোৱালী মাকৰ ঘৰলৈ গুচি নাযায় মোক কাণ কাটিব হয় নেকি ব'ল ছোৱালী ঘৰলৈ থানালৈ এই আহে পুৰুষ আহক ছোৱালী নিদিব হয় ছাৰ এই 31 ডিচেম্বৰত খানা এটা আয়োজন কৰা নেকি ময়ো ভাবিছিলো কিন্তু কমলে এটা ভাল কথা ক'লেহে কি কথা ছাৰ সি কৈছে খানাত ব্যস্ত থকাতকৈ সেইদিনা ৰাতি আমি পেট্ৰলিং দিওঁ ক'ত কি হয় কি ঠিক কথাটো কিন্তু মিছা নহয় এটা দেখোন খানাহে আয়োজন কৰি আছে দাদা ক'ত মই খানা আয়োজন কি কৰিলো কাট তুমি মোহনৰ দোকানত খানা আয়োজন কৰি থাকা নাই হয়নে কমল মানে ছাৰ ফাঁকিবাজি একদম ৰাইট ছাৰ আমাক নোকোৱা নেমেলাকে মনে মনে খানা আয়োজন কৰি আছে সৰি ছাৰ আই কি অভদ্রামি কি অভদ্ৰামি কৰিম তুই আমার ফ্রেন্ডটা কিয় টানি নিছা কিবা এটা লিখিব লাগে তুই কিবা এটা লেখিবৰ কারণে আমার ফ্রেন্ড টানি নিবিনি কি তোমাৰ পেন মোৰ পেন মাৰি আছে আমি একে নহয় জানো কেমনে এখে হইব তোমাৰ বস্তু মানে মোৰ বস্তু তুই কি কথা কইছা আমাক বুজাই দে বালাখৰি কথা বহুত বুজাব লাগে কেলে কৈছো কিয় কৈছো এবাৰ ভাবি চোৱা কৃষ্ণক চিন্তি আই বেহায়া তোর কি অর্থ আমি বুঝিব লাগে হা আমার ফ্রেন্ড তোর বস্তু কেমনে এখে হইব ও আমি মানে তার গার্লফ্রেন্ড হলর হল আলু 3 কিলো ধৰিলো পিঁয়াজ 2 কিলো হ'ব মিঠাতেল 1 লিটাৰ কমিব নেকি নকমে হ'ব লাগে মোৰ মতে নিমখ 1 পেকেট এই বেছিব নালাগিব 1 পেকেটে দিব মছলা আপোনাৰ 1 পেকেট ৰংগুৰা 1 পেকেট 50 গ্ৰাম মানৰ ধৰিলো কেৰাহী এটা কটো মোহনক দায়িত্ব দিয়া হৈছে তামোলো লাগিব ঐ ছাৰ হৰিণমা কি কৰি আছ ছাৰ এই কেলকুলেশ্যন এটা কৰি আছো কিহৰ আমি যে ছাৰ এই কেছটো ইনভেষ্টিগেশ্যন কৰি আছো এই ইনভেষ্টিগেশ্যনৰ কেলকুলেশ্যন চৰ চিনি পাও ছাৰ মই আছো এই তই আহি থাকিবি অসভ্যালি কৰিবলৈ তই জেগা পোৱা নাই কি হ'ল ছাৰ ওলা নহয় ছাৰ মোৰ কথাটো শুনক আপুনি চৰ খাবলৈ মন নাই যদি ভালে ভালে ওলা ইনভেষ্টিগেশ্যনৰ সি কেলকুলেশ্যন কৰে মূৰ্খ পাইছে মোক